মাজত কিছু পার্থক্য দেখা যায়। মুসলমান লোকৰ চাহিদা আকার ইয়াৰ পিছত প্ৰতিনিধি মুসলমান লোকৰ চাহিদা আকার ইয়াৰ পিছত বিভাগ আগমছি বিভাগ আগমছি ইয়াৰ ফলত আমাৰ ভাৰতে স্বাস্থ্যতাৰ দিশে খুব আগবঢ়া গতি 2015 চনত নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত এই অভিযান ভাৰতত তোমালোকৰ সাবজেক্টের বিষয়ে কৈ আছে স্বচ্ছ ভাৰত এই অভিযানত কিছুমান নিয়ম নীতি আছে যাৰ ফলত ভাৰতৰ কিছু ঠাইবোৰত যেনে তেনে লেতেৰা কৰিব নোৱাৰে, জাবৰ জোঁথৰ পেলাব নোৱাৰে আৰু বিভিন্ন কাম কৰিব নোৱাৰে। মহাত্মা গান্ধীৰ স্মৃতি এই স্বচ্ছ ভাৰত অভিযান প্ৰথমে আৰম্ভ কৰিছিল। তেওঁ নৰেন্দ্ৰ মোদীয়ে এই নামটো কৰি দেশত এটা প্ৰণালী ভৱিষ্যতৰ আৰম্ভণি ঘোষণা কৰিছিল আৰু এই অভিযানটো আগলৈকে চলি থাকিব লাগে বুলি তেওঁ নিৰ্দেশ দিছিল। জুৰিকা ধৰ্মী সীমা এইখিনি কৰি মোৰ ভৱিষ্যত মানিব টেলিভিছন আছিল কেৱল বগা বা ক'লা ৰঙৰ আৰু ইয়াত শব্দ শুনা পোৱা নগৈছিল। শব্দবোৰ টেলিভিছনৰ কাষতে লিখি দিয়া হৈছিল, কিন্তু জন ৰাগী ব্যাৰ্ডে টেলিভিছনৰ উন্নতিৰ হাবি ইয়াক সলনি আৰু ইয়াৰ দ্বাৰা শব্দ শুনিবলৈ ইয়াক উন্নতি সাধে। সাধাৰণতে আগৰ টেলিভিছন আৰু বৰ্তমানৰ টেলিভিছনৰ মাজত কিছু পাৰ্থক্য দেখা যায়। টেলিভিছন হৈছে এনে এটি যন্ত্ৰ যাৰ দ্বাৰা দূৰ দূৰণিৰ বাতৰি আমি ঘৰতে বহি পাব পাৰোঁ। এটা জাহাজ নাকি? জাহাজ না? খেলা পৰ্যন্ত ইয়াত উপভোগ কৰিব পাৰি। টেলিভিছনৰ দ্বাৰা দূৰৰ বাতৰি ওচৰতে পাব পাৰি বাবে ইয়াৰ নাম দিয়া হৈছে টেলিভিছন। টেলিভিছন হৈছে বৰ্তমান আমোদ প্ৰমোদৰ এটা প্ৰধান উপাদান। বৰ্তমান আমোদ প্ৰমোদৰ বহুতো বস্তু ওলাইছে যদিও টেলিভিছনৰ অন্যতম। হয়তো টেলিভিছনৰ আৱিষ্কাৰ নহ'লে সভ্যতা বহুত পিছতে ৰৈ গ'লহেঁতেন। এইখিনিয়ে আজি আপোনাৰ বক্তৃতাৰ ধন্যবাদ। থাকিলে জিজ্ঞাসী চাকিয়ালৈ এইবাৰৰ প্ৰতিযোগী যুগল কিশোৰ কলিতা বৈষ্ণৱ সাজু হৈ থাকিব অজয় বসুমতাৰী বৰমা ব্লক। সাজু হৈ থাকিব অজয় বসুমতাৰী বৰমা ব্লক। যুগল কিশোৰ কলিতা বৈষ্ণৱ ব্লক।
বিচাৰ বিচাৰক মণ্ডলী লগতে পৰিচালক মহোদয় মোৰ কৰ্মচাৰী চন্দ্ৰসকল লগতে মোৰ দাদা বাইদেউ ভাইভণ্টি আৰু বন্ধু-বান্ধৱীসকল মোৰ ভাগত পৰিছে সামাজিক বননীকৰণ আমি গছ গছনি ৰুই সামাজিক বননীকৰণ কৰিব পাৰোঁ বন অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ কাৰণ উদ্ভিদে তুমি লোৱা আছে কমপ্লিট হোৱা নাই চাওঁ তোমাৰ এবাৰ তাৰপিছত হাতী ৰেডি আছে হাতী ৰেডি আছে ৰেডি আছে আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ শেষৰ প্ৰতিযোগী জানসিৰাং বসুমতাৰী জানাব চাওঁ এবাৰ তাৰপিছত এবাৰ হৈছে না তোমাৰ দেচোন চাওঁ এবাৰ হাতে ৰেডি আছে ৰেডি আছে হাতটো গুচাই দিয়ে হাতটো গুচাই দিয়ে হৈছে না তোমাৰ হোৱা নাই আৰু বাকী আছে দে চাওঁ এবাৰ তোমাৰ দেচোন চাওঁ very important for our agriculture. We ourselves depend on oxygen produced and oxygen, carbohydrate, protein, and fat, vitamin, etc. These are